রোদ গৈ গৈ ঢলি পড়ে সূর্য, রোদ গৈ গৈ ঢলি পড়ে সূর্য, ত্রস্ত রাতির অন্তরিক্ষ জলে কাল পুৰুষৰ তৰোৱাল অনিবাৰ্য। আৰু হিৰুদা এজন এনেকুৱা সূৰ্য যি কেতিয়াও ঢলি নপৰে। হিৰুদা, মই জানিব বিচাৰিম আপুনি আপোনাৰ মানে কাৰ কাৰ গান শুনি ভাল পায়? পুৰণা সংগীতজ্ঞৰ কথাই হওক বা আটাইবোৰ গানেই ভাল পাওঁ। আগত সৰুতে শুনা গানবোৰ ভাল লাগে। আপোনাৰ নিজৰ পচন্দৰ মানে ভাল লাগে মোৰ এনে শচীনদেৱ বৰ্মন ভাল পায় গান, খুব ভাল পাওঁ। চাইকেল ভাল লাগে, চাইকেল ভাল লাগে। খেল চাইকেল, কুণ্ডল লাল খেল চাইকেলৰ মুখত ৰেকৰ্ড আছিলে আগতে, সৰুতে শুনা মনত আছে, ভাল লাগে। আৰু নতুন আজিৰ যিটো সংগীত চলি আছে আমাৰ, আমি নিজে কৰি আছো, চব ভাল লাগে। আপুনি সেইটো চেঞ্জটো আপুনি কেনেকৈ ফিল কৰে? পৰিৱৰ্তন যিটো হৈছে গ্ল'বেলাইজ, চব ফিউজন হৈছে এতিয়া লাহে লাহে, চব আমাৰ বস্তু লৈছে, আমি বেলেগ ফিউজনটো এতিয়া নতুন কথা নহয়। ফিল্ম ইণ্ডাষ্ট্ৰীয়ে কেতিয়াবাই কৰিছে। এতিয়া সেই অমুক ৰাগটোৰ লগত অমুক ৰাগটো মিলাই, অমুকটোৰ লগত ৱেষ্টাৰ্ণটো সোমাই, ফিউজন লং বেক। এতিয়া নতুনকৈ শব্দটো বেছিকৈ প্ৰচলিত হৈছে, বুজিছে? এইবোৰ ফিউজন আগতেও আছে, এতিয়া আমি হঠাৎ ফিউজনটো বেছিকৈ উচ্চাৰণ কৰোঁ। আৰু কিছুমান মানুহ আছে এই পৰিৱৰ্তনটো মানে হজম কৰিব নিবিচাৰে আজিকালি। মই নিজে ভুক্তভোগী। কিছুমানে আৰ্টৰ হৈছে কি, পৰিৱৰ্তনটো আৰ্টৰ জীৱন, ষ্টেটিক নহয়তো, ইটছ ডাইনেমিক। ইট শুড বি লাইক এ ৰিভাৰ, ডাইনেমিক হ'ব লাগিব, ডাইনেমিক চেঞ্জ হ'বই। চেঞ্জটো ভাল হৈছে নে বেয়া হৈছে সেইটোৱে কথা, কিন্তু ষ্টেটিক নহয়। ইট ডাজন্ট মিন ষ্টেটিক, তাৰ অল্টাৰনেটিভ ষ্টেটিক নহয়। একেটাকে ৰৈ থাকিব শিল্প, শিল্প গৈ থাকোঁতে গতিশীল, শিল্পৰ নিয়ম স্বভাৱ ঠিকেই। কাৰণ এতিয়াই শিল্প ভাল বেয়া। আৰু আপুনি আমাৰ দুজন প্ৰবাদ পুৰুষ জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভা, তেখেতসকলক কেতিয়াবা লগ পাইছেনে জীৱনত? সৰুতে দেখিছোঁ, জ্যোতিপ্ৰসাদকো দেখিছোঁ আৰু বিষ্ণুৰাভাক ভালকেই পাইছোঁ। ৰাভাক চাগে আপুনি খুব ভালকৈ পাইছে? জ্যোতিপ্ৰসাদক তেতিয়া 42 চনৰ আণ্ডাৰগ্ৰাউণ্ডত গৈছিল, 45 চনত লগ পাইছোঁ। তেতিয়া আমি ক্লাছ 6-7 তেতিয়া পাইছোঁ। তেতিয়া তেখেত অসুস্থ, গা ভাল নহয়। আচ্ছা, গানতো পাইছোঁ, পাইছোঁ তেনেকৈ। আৰু বিষ্ণুৰাভাক বেছিকৈ পাইছোঁ। এনেই মই অসমৰ প্ৰায় আটাইবোৰ মানুহকে লগ পাইছোঁ, মোৰ জীৱনকালৰ আটাইবোৰ মানুহকে লগ পাইছোঁ, তৰুণ ফুকনক বাদ দি। এক্সিডেণ্টেলি বেজবৰুৱা ঢুকোৱা দিনাও পাইছোঁ। আপুনি আছিলেন? নাই, আমি ডিব্ৰুগড়ত আছিলোঁ, সি তেখেত ঢুকাইছে ডিব্ৰুগড়। তেতিয়া আমি স্কুলৰ পৰা হেৰিলৈ গৈছোঁ, নৈৰ পাৰলৈ, তাত বোধকৈ শ্মশান। সেইটো গতিকে সেইটো সদায় পাইছোঁ বুলি কথা নহয়। তেখেত আহিছিল, তেওঁ ঢুকাইছিল ডিব্ৰুগড়ত। গতিকে এক্সিডেণ্টেলি বেজবৰুৱাকো পাইছোঁ, আৰু গোহাঁইবৰুৱাকো পাইছোঁ তেজপুৰত। আমি সদায় এটা সময় তেখেতে কোৰ্টলৈ যায়, আমি স্কুললৈ যাওঁ, একেলগে খোজকাঢ়ি যাওঁ সেইখিনি। গোহাঁইবৰুৱাকো পাইছোঁ, তেনেকৈ আটাইবোৰকে পাইছোঁ। অসমৰ মফিজুল আহমেদ হাজৰিকা ডিব্ৰুগড় তেনেকৈ পাইছোঁ, আটাইবোৰকে পাইছোঁ। আৰু মোৰ বয়সৰ মানুহে যিবোৰ পোৱা উচিত সেইবোৰতো পাইছোঁৱেই, আৰু মোৰ বয়সৰ মানুহে নোপোৱা মানুহকো মই পাইছোঁ। এতিয়া বহুত মোতকৈ ডাঙৰ আছে হয়তো, তেখেতে হয়তো অমূল্যবোৰক লগ পোৱা নাই। অমূল্যবোৰক খুব বয়সীয়াল নহয়, হ'লেও আমি ওচৰৰ, মোৰ মাৰ ঘৰৰ ওচৰৰ, আমি মামা বুলিয়ে মাতিছিলোঁ, সোণ মামা বুলি মাতিছিলোঁ, চিনি পাইছিলোঁ। ঠিক তেনেকৈ মই গোলাঘাটৰ ধীৰেন দত্তকো লগ পাইছোঁ। আনবোৰ সেই সৌভাগ্য হোৱা নাই। আমি যিহেতু ঘূৰি পকি ফুৰিছোঁ, সেইকাৰণে আটাইবোৰকে লগ পাইছোঁ। আৰু আপুনি আপোনাৰ মানে এখন বেংগলী ভাষাত আপোনাৰ কবিতাৰ কিতাপ পাই মই দেখিছিলোঁ এখন। মই কিছুমান কবিতা অনুবাদ কৰিছোঁ বঙালী। আকৌ নতুন কিবা কৰিছে নেকি বাংলা ভাষাত? কৰি থৈছে, হেৰি কৰা নাই, কপি কৰা নাই, কৰিব লাগিব, প্ৰকাশ কৰা নাই, লাহে লাহে কৰিব লাগিব, কৰিম বুলি ভাবিছোঁ, চাওঁ, দেখা যাওক। মই ৰিচেণ্টলি আপুনি বাংলা গান 4টাও দিছে আপুনি? গান তেনেকৈ নহয়, গান এনেই লিখিছোঁ, কিন্তু এই কবিতাখিনি মই গোটেইখিনি অনুবাদ কৰিছোঁ, মোৰ কিতাপ হৈছে। আৰু তেনেকৈ এজন ৰিজনেল কবিয়ে আৰু এটা ৰিজনেল কবিতা অনুবাদ খুব
কম হৈছে নিজে কৰা তাৰমানে নিজে কৰা খুব কম আছে সাধাৰণতে বেলেগে কৰি দিয়ে বেলেগ নিজে কৰা খুব কম ভেৰি ফিউ ভেৰি ৰেয়াৰ ইয়েছ ভেৰি ৰেয়াৰ সেইটো হয় ৰিজনেল লেংগুৱেজ কোনোবাই ইংৰাজীলৈ কৰিছে সেইটো বেলেগ কথা কিন্তু ৰিজনেল লেংগুৱেজত কৰা নাই ৰিজনেল নাই কৰা ইয়েছ দুটা ভাষাত সেইকাৰণে নহয় মোৰ আকৌ এনেই দুটা কালচাৰৰ মানুহ অসমীয়া বঙালী দুটা কালচাৰৰ মানুহ মই আপুনি বাংলা ভালকে জানে ভাষা বুজনে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি থকা মেলাৰ পৰা আটাইবোৰে দুটা কালচাৰৰ মানুহ গান নাচ সুধিবোৰৰ পৰা ঠিকে দুটা কালচাৰৰ মানুহ হিৰুদা আৰু এটা কথা আপুনি খুব ভাল ছবি আঁকে আমি জানো আপুনি ৰিচেণ্টলি নতুন কিবা ছবি আঁকিছে নেকি নাই ছবিটো ক'ত আকৌ আপুনি মোকো দিছে এবাৰ ছবি এখন বনাই এনেই ৰং চং পালে ৰঙৰ কোন ভাল পাওঁ কাগজখন ভাল পাওঁ এই সেইটো ইণ্টাৰেষ্টটো আছে ছবি ভালকে নাই মই আপোনাৰ কেইবাখনো ছবি দেখিছোঁ ধুনীয়া নাই নাই আৰু অসমত এতিয়া পলিটিকেল ভাইলেঞ্চ বহুত হৈ আছে কমিউনেল সেইবিলাক সেই বিষয়ে আপুনি কি কমেণ্ট দিব বিচাৰে বহুত পিছলৈ গুচি গ'লো সেইটো আচলতে এটা এৱাৰনেছ আপুনি আমাৰ নিচিনা মানুহে আপুনি দিয়াটো ভাল জনসাধাৰণে আপুনি কি কয় এইটো বিষয়ে পলিটিক্স ভাল কথা কিন্তু পলিটিক্স ভাইলেঞ্চটো আৰু কোনে হেৰি কৰে কমিউনেল ৰাইটছ হৈছে অসমত এইবোৰ নোহোৱা বস্তু আমাৰ আমি পলিটিকেল ভাইলেঞ্চো নাছিলে আৰু এনেকুৱা কমিউনেল ৰাইটো নাছিলে এইটো হৈ আছে আজি কোকৰাঝাৰত আজি ৰিচেণ্টলি গাৰো ৰাভা কাজিয়া আজি লাগিছে বঙাইগাঁৱত এইটো আচৰিত ঘটনা সেইটো আমি কেতিয়াও শুনা নাছিলোঁ বেছি হৈছে খুব অসম্ভৱ সেইটো জনসাধাৰণ জাগ্ৰত হ'ব লাগে আচলতে এইটো কথাত সেইটো বন্ধ কৰিবৰ কাৰণে এইটো আমাৰ ফালৰ পৰা এপিল আৰু মানুহ পলিটিকেল হ'ব লাগিব তেতিয়া খাম কাটিব পলিটিকেল কৰিলে নহ'ব মানুহ হেৰিৰ ভিতৰত ৰাজনীতিৰ ভিতৰত আনিব লাগিব কেৱল ভোটৰ ৰাজনীতিয়ে নহয় আৰু ৰাজনীতি আছে খোৱা পোৱাৰ ৰাজনীতিও আছে ঠিকে আৰু আমাৰ নেতৃত্বৰ অভাৱ বোধ কৰোঁ সকলো ক্ষেত্ৰতে অকল ৰাজনীতি নহয় আমাৰ জীৱনত নেতৃত্বৰ অভাৱ সবল নেতৃত্ব সামাজিক জীৱনত নেতৃত্বৰ অভাৱ এতিয়া আপুনি অলপ আগতে এটা কথা কৈছিলে যে আপুনি তেওঁলোকৰ লগত লগ কৰিব বিচাৰিছিলে কথা বলক